অকল ই খায় আৰু ভাগে এইটো যে পাগল এটা ই এনে জেমু খায় এইটো ইয়াৰ মাক Hello everyone, good morning and welcome to my YouTube channel. So আজি ভিডিওটো বহুত সোনকালে ষ্টাৰ্ট কৰিছোঁ কাৰণ কালি যিখিনি দিনত কিছুমান কাম কৰিলোঁ মই সেইখিনি বা আৰু ভণ্টিয়ে এটি এনেই ভিডিওটো কৰি দিছিল আৰু মোৰ ভিডিওবোৰ কি হয় কিছুমান বনাবলৈ থাকি যায় এতিয়া ক'ৰবাত যদি যাওঁ মই আধাখিনি বনালোঁ আধাখিনি মানে কাৰোবাৰ লগত কথা পাতোঁতে মানে মোৰ ভিডিঅ' বনাবলৈ থাকি যায় চ' এইখিনি মই আপলোড দিব নোৱাৰোঁ এনেকৈ ভিডিঅ'বোৰ থাকি যায় আৰু বনাবলৈ আৰু আপোনালোকে চাই থাকক কালিটোতো দিমেই আপলোড আৰু আজি ক'লে যাওঁ সেইখিনি গোটেইখিনি আপোনালোকক দেখুৱাই থাকক এয়া আমাৰ তেওঁ যাবলৈ ওলাইছে মেট্ৰিক কেণ্ডিডেট গৈ আছে তেওঁ বহুত খং উঠিছে এতিয়া এইকেইটা ইয়াৰ বডিগাৰ্ড এয়া গৈছে বাই বাই দুটা খাই গাহৰি আৰু ইয়াৰ এয়া দাঁত দিল দাঁত ইয়াৰ এনে দিল দাঁত একো দিল দাঁত নহয় এয়া মাছ বহুত থেংক ইউ তোমালৈ অশেষ ধন্যবাদ থাকিল আমাৰ শুনে আজি প্ৰথম মাছ পুচিবলৈ শিকিছে মাৰ পৰা কি কি মাছ আছে মা ইয়াত মাছ দনিকণা মাছ লোকেল যে শিকাই দিছোঁ ধুনীয়া হয় খাবলৈও ভাল হয় বহুত টেলেণ্ট গম পাওঁ তই বহুত টেলেণ্টেড বুলি মাছটো বাচি অলপ ভালেই পাইছোঁ সেইটো মই গম পাইছোঁ এতিয়া খেল আৰু এটা কি কৰিছ তই এতিয়া তুমি দিবা ওলাই গ'ল সুইট ন আমাৰ চৌকাটো দেখা দিয়া এইটো হৈছে আমাৰ চৌকা নিউ চৌকা চৌকাটোত আমি দিম পুৰিম মানে চৌকাটোত এয়া কি জোত লুবিয়া এইটো হৈছে মাছৰুম তাৰপিছত এয়া হৈছে পলু আজিৰ খানাত এয়া হৈছে ভেকুৰী তিতা হৈছে মাছ আৰু পালেং মাছ পালেং ফটো মাৰা নাই ভিডিঅ' কৰিছোঁ এতিয়া আমি যাম ড্ৰাইভাৰ আৰু ই ড্ৰাইভাৰ ফেমিলি ড্ৰাইভাৰ মই ফেমিলি ড্ৰাইভাৰ পামচা যাওঁ এতিয়া আমি গৈ আছোঁ এতিয়া আমি যাবলৈ ৰখি আছোঁ যাম আৰু লাহেকৈ মানে দেউতাৰ কিবা এটা কাম চাই আছে আৰু আমাৰ ঘৰৰ পৰা অকণমান লাগে আধা ঘণ্টামান লাগে নেকি ন মা আধা ঘণ্টামান লাগে মানে অকণমান ৰখি মেলি গ'লে আধা ঘণ্টামান লাগে আৰু গৈ দেখুৱাইছোঁগৈ আৰু মোৰ লগত গৈছে মা মুনুকণ তেওঁৰ নামটো মানে মুনু মই মৰমতে আৰু মুনুকণ বুলি মাতোঁ মুনু হাই কোৱা
আৰু আজি মুনি ঘৰ যাম মানে মুনি বহুত সুখী তেওঁ আজি ঠিক আছে গৈ থাকোঁ বাগানলৈ যাওঁ ক'লে যাবি বাগানলৈ অঁ মুনি বাগান যায় মানে আৰু ঠিক আছে তেতিয়াহ'লে আমি গৈ থাকোঁ এতিয়া আমি পালোহি আৰু এতিয়া আমি গৈ আছোঁ এয়া গাইছ আমাৰ বাগান সেউজীয়া বাগান সেউজীয়া এইফালে কলম দি আছে এইফালে কলম লগাই আছে আৰু কোনখিনিলৈকে আছে আজিলৈকে মানে গৈ পোৱাগৈ নাই ডাঙৰ কৈছে না ডাঙৰ বাখন যে আজিলৈকে আমি যোৱাগৈ নাই বাইকখন লাগিব ইদিনা গৈ পাইছে নাই নাই পোৱা মই নাই পোৱা বাইক এখন লাগিব এতিয়া আমি গৈ আছোঁ এইফালে সফালে ক'ত আছে নাজানো দেই মই ভালকৈ এইফালে আছে এয়া পাথৰ গছ অঁ এইটো ঘৰ ন পাথৰ ইয়াতে ঘৰ ইয়াত আছে মটৰ থয় মানে হেৰি চিঙি মানে পাতটো চিঙি আৰু তাত থয় তাৰ পৰা গাড়ীখন নিব আহে ধুনীয়া গাড়ী সেইফালে আছে সেইফালে মই দেখা নাই সেইফালে ক'ৰবাৰ ফালে আছে মই খালি নাই দেখা আৰু এই আৰু ধুনীয়া মুনি দাঁত যোনখন বেলেগ বাগান আছে সেইখনলৈ যাম নেক্সটখনলৈ আৰু তাৰপিছত যাম আমাৰ দেউতা ভাগৰ য'ত মানে ককা আইতা ভাগৰ কি বুলি কয় মানে হেৰি তাত মানে আমি চাকি দিওঁ মানে এইবাৰ আমাৰ বিহুত মানে অহা নহ'ল আহিব নোৱাৰিলোঁ কাৰণে আজি মানে চাকি দি থৈ যাম আৰু এইখন বাগান এয়া আৰু বাকী চাবলগীয়া ইয়াত গোটেইখিনি কলম দি থৈছে এতিয়া একো চাবলগীয়া নাইও এতিয়া আমি মুনিহঁতৰ ঘৰলৈ বিস্কুট লৈ গ'লোঁ মুনিৰ ভণ্টি আছে এতিয়া আমি গৈ থাকোঁ আপোনালোকক দেখুৱাম মুনিহঁতৰ ভনীয়েকক হয় নাই মুনিৰ ভণ্টিক দেখুৱাম পালোহি আৰু অলপ দেৰি হ'ল ঘৰ আহি পোৱা কিন্তু তাৰ পিছতো আমি কিছুমান জেগা ফুৰিলোঁ কিন্তু সেইখিনি দেখুৱাব নোৱাৰিলোঁ মানে মই ভিডিঅ' বনাবলৈ থাকিয়ে যায় ভিডিঅ' বনামকৈ আৰু এইখিনি আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ চ' বাই বাই গুড নাইট